ভিউ চাওক না বুম ভিউ জোকে জোকে দুটো ভয় লাগে জোক নাই দিয়ক আজিকালি পানীত জোকে ধৰিলে আৰু গোটেই জাপ মাৰি হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো নমস্কাৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ তো মানে আজি মই ফুৰিব আহিছোঁ কহুৱা ৰিজৰ্টত তো ভাবিলোঁ আপোনালোককো লৈ আহোঁ তো ভিডিঅ'টো চাই থাকক একদম লাষ্টলৈকে চাই থাকক তো এইখন হৈছে মেইন গেটখন কহুৱা ৰিজৰ্টৰ মেইন গেটখন ইয়াত লেখাই আছে কহুৱা ৰিজৰ্ট তো আহিলে এইখন গেটেদি সোমাব লাগিব মেইন গেটখনেদি সোমাই আহিলোঁ ভিতৰত তো আহি এই ৰাস্তাটোৰ কাষতে একদম দুয়োফালে ধুনীয়াকৈ গছ ৰোৱা আছে ভাল লাগে কিবা এটা দেখি তো এইখিনি চাগে গছ ৰোৱা আছে এইফালেও আছে এইফালেও আছে তো এতিয়া আগকলৈকে যাই থাকোঁ বাৰু এইগিলা আমাৰ মানুহগিলা তো আগকলৈকে যাই থাকোঁ যাই পেলাই তাতে টিকট কাটিব লাগিব তো চাই থাকক তো এনেকৈ গছৰ মাজে মাজে খোজকাঢ়ি আহি তো আহি অলপমান যায় মানে তাতে টিকটটো ল'ব লাগিব তো ভাল লাগি আছে কিবা এটা আৰু মানে চাৰিওফালে গছ আৰু কিবা খেতিও কৰিছে মানে এফালে গছ আছে এফালে কিবা খেতিও কৰিছে তো আমি আহি আছোঁ তো আহি অলপ আগত টিকটটো লৈ ল'ম এই এডাল কিবা গাছ চাং লাও কিজানি খেতি কৰিছে তো যাই পেলাই তো আমি ফাইনেলি টিকট চিকট লৈ ভিতৰত সোমাই আহিলোঁ তো এতিয়াই মানে আচল ভিডিঅ'টো এতিয়াই ভিডিঅ'টো ভাল হ'ব আৰু তো চাই থাকক এইবিলাক মানুহবিলাক বহি আছে তো মানুহবিলাক সোমাই ৰাস্তাটোৰ কাষতে এনেকৈ ধুনীয়াকৈ ফুল ৰুই থৈ দিছে বঢ়িয়া বঢ়িয়া ফুল বহুত আছে ৰুই থৈ দিছে তাৰমানে তো এইগিলা কলৰ গাছ তাৰমানে ৰাস্তাটোৰ এটা ফালে ফুল ৰুই দিছে এটা ফালে কল ৰুই দিছে তো ভাল লগা আছে কিবা এটা তো আমি চিধাই অলপ আহি তো অলপ আগলৈকে আহি পেলাই কেইটামান চাংঘৰ দেখা পাইছোঁ ৰ'ব আগত তো তাকেলৈকে যাই থাকোঁ তো বলক আপোনালোকো বলক আমি চাংঘৰত উঠোঁ সেইটো ওচৰতে মানুহগিলে পিকনিকো খাই আছে একেলগে তো ভালেই আৰু ধুনীয়াকৈ কাপোৰ চাপোৰ টানি তো চাংঘৰৰ কাষতে এটা ঘৰ এই ঘৰটোতো আপোনালোকে যাব পাৰে বহিব পাৰে তো ইয়াৰ আগত আছে ৰ'ব আমি চাংঘৰটোত যাই আছোঁ এই এইগিলা পিকনিক খোৱা মানুহ তাতে কাপোৰ চাপোৰ টানি ধুনীয়াকৈ পিকনিক খাই আছে তো এই কাষত ধুনীয়া ধুনীয়া সৰু সৰু ঘৰগিলা আছে আহি পেলাই বহিব পাৰে ইয়াতে তো এতিয়া আমি যাই আছোঁ চাংঘৰটোত উঠিব লাগিব পালোঁ তো ফাইনেলি আমি আহি পালোঁ চাংঘৰৰ তল এইটো ওপৰত চাংঘৰ তো আমি চাংঘৰৰ তল পালোঁ তো এখন ধুনীয়া আহল বহল জাগা আছে আৰু তো উঠি আহিলোঁ চাংঘৰলৈকে তো ধৰি আহিছিলোঁ ভয় লাগে তো চাই থাককচোন ওপৰৰ পৰা কেইটামান শ্বট দেখি আছোঁ আপোনালোককো পালোঁ ৰ'ব আহি পেলাই তো সেইটো ফালে যাওঁ ৰ'বচোন তাতে তাৰপৰা দেখিব পাৰিম ধুনীয়াকৈ আৰু এটা বস্তু আছে এইটো বম বস্তু তাৰমানে চাংঘৰৰ খুঁটাকেইটাত ধুনীয়াকৈ এনেকৈ চিকল দি বান্ধি পেলাই পট কেইটামান আলে দিছে ধুনীয়াটো ফুল চুল আছে তো ভাল লাগে কিবা এটা এডাল চাংঘৰৰ ওপৰৰ পৰাই মানে এই নদীটো এফালে খেতি কৰা জেগাখিনি এফালেও তো চাই লওক Over the edge, feel like I'm floating through the air. The pain I felt is paid for, all is said and done. Oh, I am restricted, things. তো হাই গাইজ মানে চাংঘৰৰ পৰা নামি আহিলোঁ তাতে চাংঘৰৰ কাষতে ধুনীয়াকৈ চাং এখন আছে তো এই চাংখনত বহিছোঁ কিবা যাবৰ ইচ্ছা যোৱা নাই পিছফালে নদীটো আছে তো এই এফালেও একদম ধুনীয়াকৈ দেখা পায় এই নদীটো আছে ধুনীয়াকৈ তো ভাল লাগে আৰু কিবা এটা মানে নদীৰ কাষত ধুনীয়া ৰ'দ পৰি আছে ঠাণ্ডা ঠাণ্ডা বতাহ এই নকপিদে আৰু বেলেগ এটা কিবা এটা আছে কিন্তু ইয়াতে তো অলপ সময় বহিছোঁ ইয়াতে অলপ জিৰাই লওঁ লৈ পেলাই যাই আছোঁ সিফালে চাই থাকক তো আমি ফাইনেলি ইফালে আহিলোঁ এতিয়া সেইফালে যাম আগকলৈকে যাই পেলাই আমি নদীটো পাৰ হ'ম নদীটো পাৰ হৈ পেলাই আৰু ইফালে যাম এতিয়া অলপ আগকলৈকে যাই লওঁ
তো ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকক। তো গাইজ এতিয়া এখন দলং মানে দলং নহয় ঠিক আগডাল বাই দি যাব লাগে, তো ভাল লাগে যাই পেলাই হ'লেও। তো গাইজ আমি সেইডাল বাই দি নেগলোঁ, কাৰণ কিয় নেগলোঁ, এই হাতত অলপ মানে কেমেৰা চেমেৰা থাকিলে য'ত দিগদাৰ, আৰু এখন দলং আপোনালোকক দেখি লৈ যাওঁ। তো আহোঁতে এখন দলঙেদি সেইটো পাৰত গুচি যাম। এতিয়া আমি সেইখন দলঙত যাওঁ, আৰু এই নদীৰ কাষত নাও আছে, নাওটো উঠিব পাৰে আপোনালোকে ইয়াতে আহিলে। তো নাওত উঠিও ভাল লাগে। তো চাওঁ বাৰু উঠো না কি কৰোঁ, এতিয়া তাকেলৈকে যাই থাকোঁ ৰ'ব। তো আমি ফাইনেলি দলংখন পালোঁ বাৰু, এই বোম দলং, অ' মাই গড, তাৰমানে কি বোম আৰু। তো চাই থাককচোন, দেখি আছোঁ। তো এইফালে নদীটো, এইটো মানুহগিলা আহি আছে দলঙত। কিন্তু এই দলং থাকিলে য'তেই নহওক ফটো উঠা মানুহৰ কিন্তু আকাল নাই, চবেই দলংখনতে ফটো উঠে। তো ভাল লাগে আৰু হেৰি আপোনাৰ দলঙৰ কাষতেই ধুনীয়াকৈ ফুলৰ সেই কৰি পেলাই টাবত ৰুই দিছে, ভাল লগা আছে। মানুহগিলা এই নদীৰ কাষত পিকনিকো খাই আছে ধুনীয়াকৈ, এই চাংঘৰটোৰ কাষত, এই এইফালে দূৰকলৈকে পিকনিক খাই আছে। তো এফালেও খাই আছে। তো আগকলৈকে যাওঁ ৰ'বচোন, আৰু সেইটো পাৰে যাওঁ দলংখন পাৰ হৈ পেলাই। তো ফ্ৰেণ্ডছ আমি এইটোফালে আহিলোঁ ৰ'ব, এতিয়া এইটোফালে আহি পেলাই এতিয়া আগত দেখি যাওঁ। তো যাই আছোঁ ৰ'ব। তো আহিলোঁ ৰ'ব ইফালে, এতিয়া আগকলৈকে যাই থাকোঁ। আৰু এই নদীটোৰ কাষত ভাল লাগে দিয়ক, তামাম লাগে। মই মানে ভাল লগাটো কৈ আছোঁ কিয়, সঁচাই ভাল লাগছে, বঢ়িয়া লাগছে। তো যদি আপোনালোকে একবাৰ আহিব ইচ্ছা কৰে একবাৰ আহক। তো অলপ সময় আহি এনজয় কৰি গুচি যাওক। তো পানীত নামিলোঁ, পানীও ঠাণ্ডা, মজা পানী। তো এই চাৰিওফালে মানুহ চাওকচোন, দুনিয়াৰ মানুহ, বাপৰে বাপ। তো মানুহ হৈছে দিয়ক, বহুত মানুহ হৈছে, তাৰমানে এইকেইদিন সদায় মানুহ হৈ আছে। তো ফটো উঠি আছে, কোনোবাই ভিডিঅ' কৰি আছে, তাৰপিছত এই সৰু সৰু চলিগিলা দাউৰি আছে। তো এই চাৰিওফালে মানুহ আৰু তামাম মানুহ। তো আমি এতিয়া নদীটো পাৰ হ'ম, মানে সেইটো পাৰে যাই আছোঁ। তো নদীটো পাৰ হৈ পেলাই সেইটো পাৰে যাম, তাতে ধুনীয়া জেগা আছে, ফটো চটো উঠাও জেগা আছে। তো আমি সেইটো পাৰে যাই আছোঁ এতিয়া। তো নদীটো পাৰ হৈ তো সেইটো পাৰে যাই আছোঁ, ভিডিঅ'টো চাই থাকক। তো চলিয়ে চলতে হে সেইটো পাৰে যাওঁ। এইটো আমাৰ ভিনদেউ মাতি আছে চবকে। তো বলক সেইটো পাৰে যাওঁ, যাই পেলাই ফটো চটো উঠোঁ, এই আগকলৈকে যাই থাকোঁ। তো আমি আহিলোঁ ৰ'ব, এতিয়া এইটো পাৰে আহিলোঁ। তো সেইটো আগকলৈকে যাই আছোঁ, যাই পেলাই তাতে ফটো চটো উঠিম। তো আপোনালোককো দেখি আছোঁ, তো চাই থাকক। তো আমি আহি পালোঁ। তো আৰু আগকলৈকে যাই থাকোঁ, ইয়াতে অলপ চলপ জংঘল আছে, আৰু আগত আৰু অলপ বেছিকৈ জংঘল আছে। তো যাই থাকোঁ ৰ'ব আগকলৈকে। আৰু ইয়াতে চব কাষত চব বালা, আৰু নদীৰ কাষত না চব বালা। তো মানে কিছুমান মানুহ এইটো পাৰি নাহে, মানে তাতে চাই লৈ তাতে পিকনিক চিকনিক খাই গুচি যায়। তো আমি এইটোফালে আহিছোঁ কিয়, এইটোফালেও ভাল লাগে, আহিব লাগে। নদীটো পাৰ নহয় কিছুমানে, নদীটোৰ আধা মানকলৈকে আহিটো গুচি যায়। তো আমি আহিছোঁ এইটো পাৰে আহিছোঁ, আহি পেলাই অলপ আৰু আগকলৈকে যাম। তো আপোনালোককো দেখি আছোঁ, তো চাই থাকক। ৱাও হোৱাট এ নেচাৰ। তো ফ্ৰেণ্ডছ আমি এতিয়া বৰ্তমান ওলামেই, তো আহিবা বহুত টাইমেই হ'ল। তো ভাল লাগিল, আৰু সেইটোফালে যিমান ভাল লাগে সেইটোফালেও সিমানেই ভাল লাগে। তো আপোনালোকো যদি ইয়াতে আহে, কহুৱা ৰিজৰ্টত যদি আহে, তো নিশ্চয় এইটোফালে একবাৰ আহিব। তো ভাল লাগব আহি পেলাই। তো এতিয়া আমি ইয়াৰ পৰা ওলামেই, আৰু নদীটো পাৰ হৈ আৰু সেইটোফালে যাম। তো তাত চাংঘৰ টাংঘৰ আছে, তো তাত উঠিম। এতিয়া আমিতো যাই আছোঁ, তো বলকচোন আগকলৈকে যাই থাকোঁ আৰু। তো এতিয়া আমি নদীৰ মাজত থকা চাংঘৰটো পালোঁ।
তো চাংঘৰত উঠিম বাৰু। তো এই কাষত জোলনাও আছে, সৰু সৰু ল'ৰা ছোৱালীবিলাক উঠি থাকে ইয়াতে, ভাল পায় উঠি পেলাই। তো এতিয়া আমি এতিয়া চাংঘৰত উঠিম। তো এই তলতে আছোঁ, তো ওপৰলৈকে যাম, যাই পেলাই তাৰপৰাও আপোনালোকক দেখাম কেনেকুৱা লাগে তলটো চাই। তো এতিয়া আমি ওপৰলৈকে যাই থাকোঁ বলক। তো এতিয়া চাংঘৰত উঠি আহিলোঁ, তো কেইটামান ষ্টেপ উঠি আহিলোঁ আৰু ওপৰলৈকে যাওঁ, একদম গোটেই ওপৰলৈকে যাওঁ। মানুহবিলাক বহি আছে ইয়াতে, চিঞৰ টিয়ৰ থাকেনে, তো বহি থাকিব পাৰি, ভাল লাগে আৰু। তো এতিয়া আপোনালোকে চাংঘৰৰ ওপৰৰ পৰা কেইটামান শ্বট চাই লওক, ভাল পাব চাই পেলাই, ভাল লাগে আৰু ওপৰৰ পৰা। তো চাই থাকক। তো চাংঘৰৰ পৰা নামিলোঁ এতিয়া। তো এতিয়া এটা বেলেগ চাইডত যাম আৰু। তো আগে নামি লওঁ, লৈ পেলাই বেলেগ চাইডত যাম। তো এইগিলা চাংঘৰত টাংঘৰত আহিলে তাৰমানে আপোনাৰ যাবৰ ইচ্ছাই নাযায়, মানে বহি থাকিলে ভাল লাগে আৰু। তো এতিয়া বেলেগ চাইড এটাত যাম আৰু। তো ৰাস্তাটো এইটো আগত দেখি যাম, পিকনিক স্পটত যাম। তো এইটোৱে ৰাস্তা, এই ৰাস্তাটোদি গাড়ীও লৈ যাব পাৰি, গাড়ী বহুত আগকলৈকে লৈ যাব পাৰে। তো আমি আৰু গাড়ী থৈছোঁ, এতিয়া খোজকাঢ়ি আহিছোঁ। তো আগকলৈকে যাই থাকোঁ আৰু। তো পিকনিক স্পটত তাতে পিকনিক চিকনিক খাই থাকে মানুহবিলাক, এই একদম আগকলৈকে। তো আগকলৈকে যাই থাকোঁ আৰু বলক। ৰ'ব এইটো বটল আছে, ৰ'ব দেখাব লাগে, আপোনালোকক দেখি আছোঁ ৰ'ব। তো ইয়াৰে বিখ্যাত বস্তুটো হৈছে বটল, বটল আলি থৈ দিছে। তো ৰং নহয় ইয়াতে, ৰং ভৰাই পেলাই ধুনীয়াকৈ বটলকেইটাত দি পেলাই ধুনীয়াকৈ আলি থৈ দিছে। তো এও এটা ফটো উঠা বম জেগা, মানুহগিলে ফটো উঠি আছে। তো ধুনীয়াকৈ মানে বটল আলি থৈ দিছে। তো চাওকচোন, মোৰ হিচাপত কিন্তু ইয়াতে বটল আৰু কেইটামান ধৰি লওক, আপোনালোকে বা কি কয় কওকচোন কমেণ্টত। তো গাইজ আমি ফাইনেলি তাৰ পৰা আহিলোঁ, এতিয়া আমি যামেই আৰু। তো আহিবৰ বহুত সময় হ'ল। তো আৰু অলপ কিবা আপোনালোকক দেখাওঁ, তো দেখি পেলাই যাওঁ। এই ৰাস্তাটো যে আমি তেতিয়া গৈছিলোঁ, তো এতিয়া আৰু আহি আছোঁ বৰ্তমান। তো আৰু আগকলৈকে যাই থাকোঁ ৰ'বচোন। তো এই ৰাস্তাটোৰ কাষত কেইখনমান জোলনা আছে, তো সৰু ছোৱালী ডাঙৰ মানুহ চবে উঠিব পাৰে। তো একবাৰ তাকে লাগি যাওঁ ৰ'ব, বলকচোন। তো এইখন জোলনা ইয়াতে উঠিব পাৰে, এনে উঠি আছে ৰ'ব। তো মই উঠিম ৰ'ব একবাৰ। তো ইয়াতে উঠি আছে, তামান ভাল পাইছে কিন্তু উঠি। তো ফ্ৰেণ্ডছ এতিয়া আমি যাওঁ দিয়ক, আহিবৰ বহুত সময় হ'ল। তো যি পাৰোঁ আপোনালোকক গোটেইখিনি দেখালোঁ। তো আগে প্ৰথম গাড়ীখনক লাগি যাওঁ, তাৰপৰা আমি যাওঁ। ৰ'বচোন। তো দাদাহঁতে ইয়াতে দলঙৰ কাম কৰি আছিল। তো দাদাহঁতক লগ পালোঁ। মোৰ এটা কথা বেয়া লাগিছে কি, মই দাদাহঁতৰ কথাখিনি মই ভিডিঅ'ত দিব নোৱাৰিলোঁ, তাৰমানে মোৰ কথাখিনি মাইকটোৰ কাৰণে বেছি দাদাহঁতৰ কথাখিনি স্পষ্ট নহ'ল, বুজিব নহ'ল। মানে কি দাদাহঁতে দলঙৰ কাম কৰি আছে আৰু মানুহ বেছি হ'লে অলপ মানে হয়তো অসুবিধা হয়। তো দাদাহঁতে দলঙৰ কাম কৰি আছে, গোটেইখিনি একদম ভালকৈ দলঙৰ কামখিনি কৰি আছে, দলংখন ডাঙৰ কৰিব। আগৰখনটো থাকিবই, তাৰে লগত আৰু এখন নতুনকৈ মানে কি বনাব আৰু দলংখন ডাঙৰ কৰিব। তো দাদাহঁতে মানে ধুনীয়াকৈ কামখিনি কৰি আছে। তো দাদাহঁতৰ কথা কিন্তু দেখাব পাৰিলে ভাল লাগিল হয়, তো দেখাব নোৱাৰিলোঁ বাৰু। তো যি নহওক, তো কামখিনি ভালকৈ কৰি আছে আৰু গোটেইখিনি মানুহে। তো দলংখন হ'লে আৰু মানে কি বেছি ভাল হ'ব, আৰু যেতিয়া দলংখন ডাঙৰ হ'ব তো মানুহ বেছি হ'লেও আৰু আকৌ অসুবিধা নহয় আৰু তাৰমানে বস্তুটো। তো ধন্যবাদ দাদাহঁত, আপোনালোকে আপোনালোকৰ কাম কৰি থাকক। তো লগ পাই ভাল লাগিল। তো যি নহওক, তো যাওঁ। তো ফ্ৰেণ্ডছ, আমি আহিবাৰ বহুত টাইমে হ'ল। তো আপোনালোকক গোটেইখিনি বস্তু দেখালোঁ, যিমান যি পাৰোঁ। তো আপোনালোকক গোটেইখিনি দেখালোঁ। তো এতিয়া আমি যাই থাকোঁ, বহুত দেৰি হ'ল। তো যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব। আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে, ছাবস্ক্ৰাইবটো কৰি দিব।
ছাবস্ক্ৰাইবটো কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো মই আৰু এনেকুৱা ইয়াতকৈ ভাল ভাল ভিডিঅ' আপোনালোকক দিবা চেষ্টা কৰি থাকিম। আপোনালোকে মোক কেৱল অলপ মৰম দিব। তো এইটো ভিডিঅ' এইখিনিয়ে, লগ পাম এটা নতুন ফ্ৰেছ ব্লগৰ সৈতে। ভাল ভাল ভিডিঅ' আহি আছে আৰু তো নতুন ভাল ভাল ভিডিঅ' আহি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো লগ পাম এটা নতুন ব্লগৰ সৈতে। তো বাই বাই।